ৰেচন কাৰ্ড মিত্ৰা আইডি কেনেকৈ বনাব পাৰি সম্পূৰ্ণ প্ৰচেছ দেখুৱাম আপোনালোকক এইটো ভিডিঅ'ৰ জৰিয়তে। আপোনালোকৰ সুবিধাৰ্থে ভিডিঅ'টোৰ ডিছক্ৰিপশ্যনত লিংকটো দিয়া আছে। গুগলত বা ক্ৰম ব্ৰাউজাৰত আপোনালোকে NFSA বুলি চাৰ্চ কৰিলে এই পেজটো ওলাই আহিব। এই পেজটোৰ প্ৰথম যিটো লিংক আছে সেইটো লিংকতে ক্লিক কৰি সোমাই ভিতৰত যাব পাৰি। তাত যোৱাৰ লগে লগে ওলাই আহিছে সেই ওপৰৰ কোণত আহিছে সাইন ইন এণ্ড ৰেজিষ্টাৰ। আমি ৰেজিষ্টাৰ কৰিব লাগিব। ইয়াত আছে পাব্লিক আৰু অফিচিয়েল। আমি যেহেতু পাব্লিক হয় সেইকাৰণে আমি পাব্লিকক ক্লিক কৰিম। পাব্লিকত ক্লিক কৰাৰ লগে লগে তলত তিনিটা অপশ্যন আহিব। তলত তিনিটা অপশ্যন আহিব, তাৰ পৰা আমি এটা অপশ্যনহে ল'ম। ইয়াত প্ৰথম অপশ্যনটো আছে সাইন ইন আধাৰ OTP। ছেকেণ্ড অপশ্যনটো আছে সাইন ইন উইথ লগইন ID। তৃতীয় নম্বৰ অপশ্যনটো আছে সাইন ইন উইথ ৰেচন কাৰ্ড নাম্বাৰ। ইয়াৰ পৰা তিনিটাৰ পৰা আমি এটা অপশ্যনহে ল'ম। আমি ইয়াৰ পৰা সাইন ইন উইথ লগইন ID 2 নম্বৰ অপশ্যনটো আমি বাছি ল'ম। এতিয়া আমি বনাম সাইন উইথ লগইন IDটো। তাৰ একেবাৰে তলত আছে সাইন ইন। ইয়াৰ তলত আছে নিউ ইউজাৰ সাইন আপ হিয়াৰ। ইয়াত আমি ক্লিক কৰিম। ইয়াত ক্লিক কৰাৰ লগে লগে এটা পেজ আহিছে। এই পেজটো আমি সম্পূৰ্ণভাৱে ফিল আপ কৰিম। কেনেকৈ ফিল আপ কৰিব লাগে আপোনালোকক মই পেজ টু পেজ ধুনীয়াকৈ দেখুৱাই দিম। এই পেজটোৰ প্ৰথমত দিয়া আছে ফাৰ্ষ্ট নেম। ইয়াত আপোনালোকে ধুনীয়াকৈ ফাৰ্ষ্ট নেমটো বহাব। পিছত আছে লাষ্ট নেমটো আপোনালোকে বহাব। তাৰ তলত আছে ডেট অফ বাৰ্থটো বহুৱাই দিব। তাৰপিছত আছে জেণ্ডাৰটো আপোনালোকে মেল নে ফিমেল এইটো বহুৱাই দিব। তাৰপিছত আছে লগইন আইডিটো মই ডেমো এটা দেখুৱাইছোঁ, ঠিক তেনেকৈ বহাব। পাছৱৰ্ডটো মই এক্সাম্পল হিচাপত এটা দেখুৱাইছোঁ, এনেকৈ আপোনালোকে বহাব। তাৰপিছত আছে পাছৱৰ্ড, তাতো আপোনালোকে ছেম টু ছেম পাছৱৰ্ডটো বহুৱাই দিব। তাৰপিছত আছে ভেলিডেশ্যন মোড, তাত দি আছে আধাৰ কাৰ্ড নাম্বাৰ, এইটো যেনেকৈ আছে তেনেকৈ থাকিব দিয়ক। তাৰ তলত আছে আধাৰ নাম্বাৰ, ইয়াত আধাৰ নম্বৰটো বহুৱাই দিব। তাৰপিছত মোবাইল নম্বৰটো বহুৱাই দিব। তাৰপিছত আছে ইমেইল এড্ৰেছ, ইমেইলটো প্ৰত্যেকে আছে ইমেইলটো ইয়াত বহুৱাই দিব। তাৰপিছত আছে ডিষ্ট্ৰিক্ট, প্ৰত্যেকে নিজৰ ডিষ্ট্ৰিক্টটো বহুৱাই দিব। তাৰপিছত আছে ষ্টেটটো আপোনালোকে বহুৱাই দিব। তাহচিলত আপোনালোকে কি হয় নিজৰ গাঁওখনৰ নাম বহুৱাই দিব। তাৰপিছত আছে ভিলেজ এণ্ড টাউন, ইয়াতো নিজৰ গাঁওখন বহুৱাই দিব। তাৰপিছত আছে এড্ৰেছ 1, এড্ৰেছ 2। এড্ৰেছ 1ত আপোনালোকে সম্পূৰ্ণ এড্ৰেছটো বহুৱাই দিব। আৰু এই এড্ৰেছ 1ৰ যিখিনি আছে সেইখিনি কপি কৰি 2 নম্বৰ এড্ৰেছত বহুৱাই দিব। তাৰপিছত পিনক'ডটো বহুৱাই দিব। পিনক'ডটো বহুৱাৰ পিছত ইয়াত আছে কেপচা কোডটো 5-1। আপোনালোকৰ বেলেগ আহিব, এইটো যিমান হয় তিমান ইয়াত বহুৱাই দিব। তাৰপিছত আছে একেবাৰে তলত দুটা ঘৰ আছে, ইয়াত প্ৰথমটো টাইচিন, দ্বিতীয়টো ৰাইচিন কৰি পিনে আপোনালোকে ছাবমিট কৰি দিব। ছাবমিট কৰি দিয়াৰ পিছত এই নেক্সট পেজটোত দেখুৱাব। ছাবমিট কৰি দিয়াৰ পিছত আহিব আৰ ইউ চিয়'ৰ ইউ ৱান্ট টু প্ৰচেছ উইথ দিছ ডাটা। ইয়াত আপোনালোকে অ'কে কৰি দিব। তাৰপিছতে আহি যাব OTP। অলপ সময় প্ৰচেছিং হৈ ইয়াত আহিব এটা OTPৰ অপশ্যন। ইয়াত OTPৰ অপশ্যনটো অহাৰ লগে লগে আপোনালোকে ইয়াত OTPটো বহুৱাই দিব। OTPটো বহুৱাই দি ইয়াত ছাবমিট OTPটো কৰি দিব। ছাবমিট OTPটো কৰি দিয়াৰ পিছতে আহি যাব আপোনালোকৰ সন্মুখত আৰু এটা অপশ্যন। সেই অপশ্যনটোত আপোনালোকে দিয়া আছে ইয়াত আৰ ইউ চিয়'ৰ ইউৰ ছাবমিট ইউৰ OTP। ইয়াতো আপোনালোকে অ'কে কৰি দিব। অ'কে কৰি দিয়াৰ পিছত আৰু নেক্সটত আহি যাব আৰু এটা অপশ্যন ৰেজিষ্ট্ৰেশ্যন কমপ্লিট ছাকচেছফুল বুলি ইয়াত আহিব। নাও ইউৰ লগইন ID, ইয়াত আকৌ আপোনালোকে অ'কে কৰি দিব। তাৰপিছত তলত চাব আকৌ ইয়াত তলত আহি যাব আই অলৰেডি হেভ এ মেম্বাৰশ্বিপ, ইয়াত আপোনালোকে ক্লিক কৰি দিব। ইয়াত ক্লিক কৰাৰ লগে লগে আপোনালোকে গুচি যাব একেবাৰে হোম পেজলৈ। হোম পেজত আহি আকৌ আপোনালোকে এই তিনিটা অপশ্যন পাব। তাৰ পৰা মাজৰটোত আপোনালোকে ক্লিক কৰিব। মাজৰটো আছিলে সাইন ইন উইথ লগইন ID। ইয়াত আমি যিটো ID বনাইছিলোঁ
ইউজাৰ আই ডি আৰু পাছৱৰ্ড, সেই ইউজাৰ আই ডি ইয়াত বহুৱাই দিব আৰু পাছৱৰ্ডটো বহুৱাই দি ইয়াত আপোনালোকে কেপচা কোড এটা দেখা পাব। এই কেপচা কোডটো ইয়াত বহুৱাই সাইন আপ কৰি দিলে আপোনাৰ কামটো সম্পূৰ্ণ হৈ যাব। এতিয়া কথা হ'ল ৰেচন কাৰ্ড মিত্ৰা বনালে আমাৰ কি লাভ হ'ব, ইয়াৰ পৰা আমি কি কৰিব পাৰিম। চাওক ইয়াত দিয়া আছে বেনিফিচিয়াৰী হোম, কমন ৰেজিষ্ট্ৰেশ্যন ফেচিলিটি একেবাৰে চুকত দিয়া আছে। তাত তিনিটা অপশ্যন দিয়া আছে। 1 নম্বৰত অপশ্যন আছে নিউ ৰেজিষ্ট্ৰেশ্যন। ইয়াত যদি ঘৰৰ কাৰোবাৰ নাম ৰেচন কাৰ্ডত সোমাবলগীয়া আছে, আমি অনলাইনত সোমাব পাৰিম নিউ ৰেজিষ্ট্ৰেশ্যন অপশ্যনত। ছেকেণ্ড অপশ্যন আছে ৰেজিষ্ট্ৰেশ্যন ষ্টেটাছ, যিখিনি নাম আমি সোমাইছোঁ সেইখিনি আমি চাব পাৰিম এই ৰেজিষ্ট্ৰেশ্যন ষ্টেটাছত। 3 নম্বৰ অপশ্যনত আছে গেট RC ডিটেইলছ। এই 3 নম্বৰ অপশ্যনটোত আমি ৰেচন কাৰ্ডখন অনলাইনৰ পৰা ডাউনলোড কৰিব পাৰিম। বৰ্তমানত 3টা অপশ্যন দিয়া আছে, পিছলৈ আৰু অপশ্যন এড কৰিব পাৰে। নিশ্চয় এতিয়া আপোনালোকে ৰেচন কাৰ্ড মিত্ৰা আইডিটো বনাব পাৰিব আৰু ঘৰৰ বাকী সদস্যবোৰৰ নাম অন্তৰ্ভুক্ত কৰিব পাৰিব। থেংক ইউ।